নমস্কাৰ সকলোকে। এয়া ঘৰত আহি পালোঁ বিয়াৰ কমেও 2 মাহ 1.5 মাহৰ পিছত। আহি চাহ পানী খালোঁ। খাই মা অকণমান চব্জি কাটি দিলোঁ দুপৰীয়াৰ কাৰণে। মায়ে সৰু আলু কুটিছে আৰু মই লগতে চজিনা বনাব। আৰু এইফালে মায়ে ৰ'দত দি থৈ দিছে। মায়ে মানে ঘৰতে প্ৰস্তুত কৰা এটা বনৌষধি বুলি ক'লেও ভুল নহ'ব, কাৰণ ইয়াতে নৰসিংহ, ভেদাইলতাৰ পাত, পিঁয়াজৰ পাত, নহৰুৰ পাত বা এনেকৈ মানিমুনি, মান ধনিয়া এনেকৈ এইখিনি গোটেইবিলাক কৰিছে। কি কৰিছে, ৰ'দত দিছে, ৰ'দত দি শুকাই গুড়া কৰি থ'ব। আৰু এইফালে আমলখি এইখিনি অলপ বইল কৰিছে আৰু কেঁচা আমলখি আছে। আৰু এইফালে বাবা আৰু মাইনাই বিটৰ লাড়ু খাই আছে। বিট গাজৰ এনেকৈ মা লাড়ু বনাইছিল, তাকে খাই আছে। কি দিছা এতিয়া চাওঁ? কোনে দিছে? বাবা কি খাইছা?